কোচ আৰু ৰাজবংশী বেলেগ বেলেগ জনগোষ্ঠী নেকি বা সুকীয়া নেকি, বা এইটো কেতিয়া আইনগতভাৱে বা চৰকাৰীভাৱে কোচ আৰু ৰাজবংশীক পৃথক কৰিব? যে পৰমেশ্বৰাই ক্ষমতাবোৰ স্বায়ত্ব দখল কৰে, এএচিৰ আজিৰ এই মুহূৰ্তলৈকে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ যিটো আনুষ্ঠানিক যে ঠিকনা সেইটো আমাৰ এএচি পৰিষদত আছে, তেওঁ ভোটাৰ এএচিত, তেতিয়াহ'লে তেখেতে কেনেকৈ বিদেশীৰ চৰকাৰী মনোনীত সদস্যপদ লাভ কৰিবলৈ সক্ষম? কোচ ৰাজবংশী হিচাপে আপোনালোকে চৰকাৰী মনোনীত সদস্য দিব, কোচ আৰু ৰাজবংশী হিচাপে দিব। কোচ আৰু ৰাজবংশী হিচাপে পৃথক যদি দিব, তেতিয়াহ'লে জনজাতিকৰণৰ বেছি জটিলতা আকৌ আহিব পাৰে। কোনোবাই হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট কৰি আইনৰ মেচত পঢ়াই দিব পাৰে। গতিকে এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত যাতে আমি আইনৰ মেচত সোমাব লগা নহয়, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ বিদেশী সচিব হাজৰা মহোদয়ক অনুৰোধ কৰিছো, 30 নৱেম্বৰ তাৰিখে আমাৰ বিদেশী প্ৰশাসনে বিদেশীৰ অন্তৰ্গত কেইবাটাও জনগোষ্ঠীৰ কেইবাগৰাকী ব্যক্তিক 6গৰাকী ব্যক্তিক চৰকাৰী মনোনীত সদস্য হিচাপে তেওঁলোকে নিৰ্বাচিত কৰিছে। আৰু বিদেশী পৰিষদত তেখেতসকলে শপত গ্ৰহণ কৰিছে। মই 6গৰাকীকৈ চৰকাৰী মনোনীত সদস্যক মই শুভেচ্ছা জনাইছো। ভাল পাইছো যে আজি বিজেপি তথা বিপিএফ মিত্ৰজোঁট বিদেশী চৰকাৰে তেওঁলোকে এক যৌথ আলোচনাৰ জৰিয়তে আজি 6গৰাকীকৈ ব্যক্তিক চৰকাৰী মনোনীত প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। আৰু 2গৰাকীকৈ কোচ আৰু ৰাজবংশী হিচাপে তেওঁলোকে মনোনীত কৰিছে। মই তাৰ কাৰণে সুখী আৰু ধন্যবাদ যে তেওঁলোকে যথেষ্ট সহকাৰে গুৰুত্ব দিলে এইবাৰ কোচ ৰাজবংশী জনগোষ্ঠীক। যদিওবা বিদেশী নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলেই আমাৰ পৌৰসদীয় সমষ্টিত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক প্ৰাৰ্থীত্ব দিয়া নাছিল। তাৰ কাৰণে যথেষ্ট ক্ষোভ হৈছিল, বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। কিন্তু 30 তাৰিখৰ চৰকাৰী মনোনীত যিখন তালিকা প্ৰকাশ পালে, তাত কোচ ৰাজবংশী জনগোষ্ঠীৰ 2গৰাকী ব্যক্তিক কোচ আৰু ৰাজবংশী হিচাপে চিহ্নিত কৰি মনোনীত কৰিছে। আৰু এই কথাটো সামাজিক মাধ্যমত যেতিয়াই মানুহে প্ৰত্যক্ষ কৰিলে, মানুহ হতচকিত হল। কি কথা, কোচ আৰু ৰাজবংশী সুকীয়া সুকীয়াকে দিলে, তাৰোপৰি এটা জনগোষ্ঠীৰ 2জন ব্যক্তিক দিলে, মানুহ কনফিউজ হৈ গল। কি হল? বহুতেই বিদেশী একৰ্ডৰ কথা কলে, বিদেশী চুক্তিৰ দফাবিলাক চালে, আৰু সেই কথাবিলাক সকলোৱে জানে যে 2003 চনৰ বিদেশী একৰ্ড মতে, চুক্তি মতে, বিদেশীৰ বাহিৰৰ লোকে বিদেশী নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে বা চৰকাৰী মনোনীত সদস্য পদো লাভ কৰিব নোৱাৰে। তাৰোপৰি নিৰ্বাচনত যদি কোনোবা জনগোষ্ঠীৰ লোক যদি নিৰ্বাচিত হৈ আহে, তেতিয়াহ'লে সেই জনগোষ্ঠীৰ পৰা অন্য কোনো মানুহে বিদেশী পৰিষদৰ চৰকাৰী মনোনীত সদস্য পদ লাভ কৰিব নোৱাৰে। এইটো বিদেশী চুক্তিত লিখা আছে। আৰু যদি 2003 চনৰ পিছত এই ধাৰাটো, এই চুক্তিৰ এই অনুচ্ছেদটো যদি এমেণ্ডমেণ্ট কৰিছে, মানে সংশোধন কৰিছে, যে কোনোবা জনগোষ্ঠীৰ পৰা নিৰ্বাচিত হলেও সেই জনগোষ্ঠীৰ পৰা এজন বা দুজন বা তাতকৈ অধিক দিব পাৰে, তেতিয়াহ'লে সেইটো মই বোধগম্য নহয়। সেইটো আমাৰ বিদেশী প্ৰশাসনৰ লগত জড়িত থকা ব্যক্তিসকলে জানিব। যিকি নহওক, 2জন দিছে, খুব ভাল পাইছো। কিন্তু মই এই লাইফৰ জৰিয়তে ক'ব খোজা কথাটো হ'ল কি, যে আজি 3 দিন ধৰি বিভিন্নজনে মোক এই কথাটো মানে সুধিছে যে কোচ আৰু ৰাজবংশী বেলেগ বেলেগ জনগোষ্ঠী নেকি বা সুকীয়া নেকি, বা এইটো কেতিয়া আইনগতভাৱে বা চৰকাৰীভাৱে কোচ আৰু ৰাজবংশীক পৃথক কৰিব? এতিয়া ইতিহাসৰ বা বুৰঞ্জীৰ কথা মই ক'ব নাযাওঁ, কাৰণ সেই কথাবিলাক ক'ব লাগিলে আমাৰ নিজৰ মানুহে মোক সমালোচনা কৰিব। এই মুহূৰ্তত মই সেই কথাবিলাক ক'ব নাযাওঁ। যিসকল বুৰঞ্জী অধ্যয়ন কৰে, ইতিহাস যিসকলে অধ্যয়ন কৰিছে,
যিহেতু এই গোটেই কথাবিলাক জ্ঞাত, মই তেখেতসকলৰ ওচৰত ঠেলি দিলো। মই এই কথাটোত মই এই মুহূৰ্তত মই ক'ব খোজা নাই আৰু নকওঁ, কাৰণ বহু কথা মোৰ মুখেৰে মানুহে উলিয়ায় আৰু মই পিছত শত্ৰু হৈ থাকিব লগা হয়, বা তেখেতসকলে মোক সামাজিক মাধ্যমত বিভিন্ন অশ্ৰাব্য কথা কয়। গতিকে তেনেকুৱা ধৰণৰ কথা শুনিবৰ মোৰ মন নাই। আমাৰ বিজ্ঞসকল কৈছে জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন আছে, নিশ্চয় তেওঁলোকে অধ্যয়ন কৰে। কোচ বেলেগ, ৰাজনীতি বেলেগ, হয়নে নহয়, বা সঁচাই বেলেগ, কোচ ৰাজনীতি একেই নেকি, এই কথাবিলাক তেওঁলোকে ক'ব। দুই এটা সংগঠনৰ নেতাক আমাৰ কোচ আৰু ৰাজবংশী হিচাপে মানে চিহ্নিত কৰি দুগৰাকীকৈ ব্যক্তিক বিটিচিৰ পাৰিষদ দিয়াৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া কৰা আমি দেখিছো। আমাৰ বিটিচিৰ চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াকো সাক্ষাৎ কৰি সজোৰ আপত্তি কৰিছে, সংশোধন কৰিব লাগিব বুলি কৈছে। সংশোধন কৰিব না নকৰিব সেইটো মই নকওঁ, আৰু ইয়াৰ মান্যতা বা যুক্তিযুক্ততা আছে নে নাই, দিব পাৰে না নাই, সাংবিধানিকভাৱে আইনগতভাৱে এইটো তেওঁলোকে পৰ্যালোচনা কৰিব। কিন্তু এটা সৰু কথা ক'ব খুজিছো, মই কৰ্মেশ্বৰ ৰায়লৈ মোৰ শুভেচ্ছা আছে। ব্যক্তিগতভাৱেতো মোৰ শত্ৰু নহয়। একালত মই সভাপতি হৈ থাকোঁতে তেখেতেই আগ্ৰাস কৰিছিল। গতিকে তেখেত আজি পাৰিষদ হিচাপে নিৰ্বাচিত হৈছে, মই আনন্দ পাইছো। আৰু অকল পাৰিষদে নহয়, তেখেতক যদি কাৰ্যবাহী সদস্য অৰ্থাৎ PM পদ দিয়ে, তেতিয়াহ'লে মই ব্যক্তিগতভাৱে অনুভৱ কৰিম আৰু মোৰ ভাল লাগিব। কাৰণ যোৱা 20 বছৰ ধৰি মানে হাগ্ৰাম মহোদয়ৰ তিনিটা শাসন, প্ৰমোদ বৰা শাসন কালত কৈছে জনগোষ্ঠীৰ এগৰাকীও আমাৰ এক্সিকিউটিভ মেম্বাৰ, কাৰ্যবাহী পাৰিষদ নাছিল। গতিকে আমাৰ এইটো এটা ফ্লপ আছিল। যোৱা বিটিচি নিৰ্বাচন কোনো এটা দলেও কোচাৰী জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰকট কৰা নাছিল। যে ক'ব গ'লে প্ৰত্যেকটো ৰাজনৈতিক দলেই কোচাৰী জনগোষ্ঠীক ভোটাৰ হিচাপে ব্যৱহাৰ কৰে, কিন্তু এই জনগোষ্ঠীটোক আনফালে যে ৰাষ্ট্ৰীয়ভাৱে অস্পৃশ্য জ্ঞান কৰি থাকে। যি কি নহওক, এতিয়া কথাটো হ'ল কি, বহুতে আপত্তি দেখুৱাইছে বা কৈছে যে বিটিচি একৰ্ড মতে বিটিচিৰ বাহিৰৰ লোক বিটিচিত নিৰ্বাচন খেলিবলৈ কাৰ্যবাহী পাৰিষদ হ'ব। এই কথাটো যদি সঁচাই হয় বা যুক্তিযুক্ততা আছে, তেতিয়াহ'লে দুইজন মানুহে কৈছে যে কৰ্মেশ্বৰ ৰায় ক্ষমতাবোৰ স্বায়ত্ব কৰে। KACৰ আজিৰ এই মুহূৰ্তলৈকে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ যিটো আনুষ্ঠানিক যে ঠিকনা সেইটো আমাৰ KAC পৰিষদত আছে, তেওঁৰ ভোটাৰ KACত, তেতিয়াহ'লে তেখেতে কেনেকৈ বিটিচিৰ চৰকাৰী মনোনীত সদস্যপদ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে কোচ বুলি যিটো চিনাকি দি বা তেওঁক নামাকৰণ কৰি হেমপ্ৰভা দেৱী কৈছে, তেখেত পূৰ্বে আমাৰ ওদালগুৰি জিলাৰ ভিতৰত দৰং জিলাৰ ভেৰগাঁৱৰ তেওঁৰ বসতিস্থল আছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত গুৱাহাটীত বাহৰ পাতি তাৰ পান কাৰ্ড, আধাৰ কাৰ্ড, স্থায়ী ঠিকনা গুৱাহাটী হ'ল। আৰু আমি বিটিচি পৰিষদৰ যিখন নটিফিকেশ্যন দিছিল, মানে আমাৰ হাগ্ৰাম মহিলাই দৰে মহামহিম ৰাজ্যপাললৈ যিখন পত্ৰ দিছিল, তাত আমি দেখিছো যে হেমপ্ৰভা দেৱীৰ ঠিকনা গুৱাহাটী জু-ৰোড। তাৰ পৰৱৰ্তী সময়ছোৱাত দেখিলো যে হয়তো এডিট কৰিছে, দেখিলো যে ভেৰগাঁও কেয়াৰক কাৰোবাৰ নাম দিছে। এতিয়া মূল কথাটো হ'ল আজিৰ এই মুহূৰ্তত সঁচা অৰ্থতেই পান কাৰ্ড, আধাৰ কাৰ্ড, তেওঁৰ ভোটাৰ এইবিলাক হেমপ্ৰভা দেৱীৰ বিটিচি অঞ্চলৰ বাসিন্দা হয় নে নহয়, সেই কথাটো মই বোধগম্য নহয়। আৰু যদি নহয়, তেতিয়াহ'লে তেওঁ বিটিচি চৰকাৰী মনোনীত পাৰিষদ হিচাপে মনোনীত হ'বলৈ মানে আইনগতভাৱে সক্ষম হয় নহয়, এইটো কথা আমাৰ বিটিচি প্ৰশাসন, চৰকাৰ, আইন বিশেষজ্ঞসকলে ক'ব। মোৰ ব্যক্তিগত কোনো শত্ৰুতা নাই, হেমপ্ৰভা দেৱী হৈছে, মই পৰিচিত। পূৰ্বত তেখেত কংগ্ৰেছৰ দলৰ লগত সক্ৰিয় আছিল, পৰৱৰ্তী সময়ছোৱাত আমাৰ ৰাহুল দলৰ লগত সামিল হৈছে। আৰু এতিয়া কোন দলৰ পৰা কেনেকৈ বিটিচি পৰিষদত চৰকাৰী মনোনীত সদস্য হ'ল সেইটো মই জ্ঞাত নহয়। যি কি নহওক, তেখেত হৈছে, সেইটো বিবেচনা কৰিব। মানুহসকলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে, সেইকাৰণে মই মোৰ মনৰ কথা দেখুৱাইছো। মই তেখেতসকলক মানে
কাটিব লাগে, বাদ দিব লাগে, এই কথাটো কোৱা নাই। তেওঁলোক থাকিলেও মোৰ ব্যক্তিগত কোনো লাভ নহয় আৰু নাথাকিলেও মোৰ কোনো ক্ষতি নহয়। পৰমেশ্বৰৰ কথাটো হ'ল কি, তেওঁ আজিৰ এই মুহূৰ্তত কেএছইউ পৰিষদৰ কাৰ্যবাহী পাৰিষদ, আকৌ তেখেতক ৰাজবংশী হিচাপে দিছে। এতিয়া কথাটো হ'ল যে কোচ আৰু ৰাজবংশী বুলি এটা জনপ্ৰিয় এটা জনগোষ্ঠী হৈ গ'ল। বুৰঞ্জীবিদসকলে কি কয় সেই কথাও অকমান জানো। বহুতে কয় যে আচলতে আমি কোচ, আমি ৰাজবংশী নহয়। বহুতে কয় আমি ৰাজবংশী, কিন্তু এই দুটাৰ মাজত আমি কোচ ৰাজবংশী বুলি ব্যৱহাৰ কৰো, বা কোচৰ পিছত হাইফেন দি ৰাজবংশী লিখা থাকে। আজিৰ এই মুহূৰ্তত কোচ বা ৰাজবংশী বুলি পৃথকে চিনাক্তভাৱে বা আইনগতভাৱে স্বীকৃতি দিয়া নাই। আৰু ৰাজ্য চৰকাৰখনে শেহতীয়াভাৱে মন্ত্ৰীগোটৰ যিটো প্ৰতিবেদন জনজাতিকৰণৰ সন্দৰ্ভত তাত কোচ ৰাজবংশী বুলি উল্লেখ কৰিছে। আনহাতে 1996 মহামহিম ৰাষ্ট্ৰপতিয়ে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ সময়ত কোচ ৰাজবংশী বুলি উল্লেখ কৰিছিল। বহু দিনৰ পৰাই কোচ ৰাজবংশী বুলি এটা জাতি হিচাপে এটা চিহ্নিত হৈছে। ইয়াৰ ঐতিহাসিক কিমান যুক্তিযুক্ততা আছে নাছে সেই কথাটো মই পূৰ্বে কৈছো, এতিয়া মই সেইবিলাক মই বিশ্লেষণ কৰিব নাযাওঁ, কাৰণ এইবিলাক কথা কলে বহুত মানে জেঙৰ লাগিব, সেইবিলাক মই ক'ব জানো। বিভিন্ন ফেচবুক লাইভত বিভিন্ন কথা ক'ব পাৰে। এতিয়া মই বিদেশী একৰ্ডৰ কথাটো কৈছিলো যে 2003 চনত বিদেশী একৰ্ড মতে বিদেশীৰ বাহিৰৰ মানুহে বিদেশীৰ নিৰ্বাচন খেলিব নোৱাৰে আৰু চৰকাৰে মনোনীত প্ৰাৰ্থী হ'ব নোৱাৰে, সদস্য হ'ব নোৱাৰে। দ্বিতীয়টো হ'ল যদি কোনোবা জনগোষ্ঠীৰ প্ৰতিনিধি যদি নিৰ্বাচন প্ৰতিযোগিতা কৰি জয়যুক্ত হয়, তেতিয়াহ'লে সেই কমিউনিটিৰ বা সেই জনগোষ্ঠীৰ পৰা চৰকাৰে মনোনীত সদস্যত্ব লাভ কৰিব নোৱাৰে। এতিয়া কিমান দূৰ সঁচা মিছা মই নাজানো। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন বিটিচি চৰকাৰৰ সময়ত আমাৰ ওদালগুৰিৰ ভেৰগাঁৱৰ আমাৰ বিজেপিৰ পৰা নিৰ্বাচিত পাৰিষদ দিগন্ত বৰুৱাক কাৰ্যনিৰ্বাহক সদস্য হিচাপে মানে কাৰ্যনিৰ্বাহ কৰিছে। আৰু সেই সময়ছোৱাত মই দিগন্ত বৰুৱাক কোচ হয় নে নহয়, ৰাজবংশী হয় নে নহয় মই নাজানো। সেই সময়ত মই বৰ্তমানৰ স্পীকাৰ বিশ্বজিৎ ডিমাৰে মই অনুৰোধ কৰিছিলো যে আপোনালোকে যিহেতু মিত্ৰজোঁট চৰকাৰ আছে, বিজেপি আৰু ইউপিএল, এজন কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক চৰকাৰী মনোনীত সদস্য দি পেলাই তেখেতক নিয়ম দিব লাগে। তেতিয়া তেওঁকলৈ মই দলৰ ঊৰ্ধ্বতনৰ লগত কথা পাতিম। তেওঁ কথা পাতিলে, মোক টেলিফোন কৰি জনালে, বিশ্বজিৎ আই এম চৰি, মোৰ কি হ'ল দাদা, যে ভেৰগাঁৱৰ বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধি দিগন্ত বৰুৱা কোচ সম্প্ৰদায়ৰ লোক হয়। দিগন্ত বৰুৱা যদি ভেৰগাঁও সমষ্টিৰ পৰা নিৰ্বাচিত হৈ তেওঁ কোচ হিচাপে যদি যোৱা কাৰ্যকালত যদি কাৰ্যনিৰ্বাহক পাৰিষদ আছিল, আৰু এইবাৰো তেখেতে বিজেপিৰ প্ৰাৰ্থিত্ব লৈ বিজেপি দলৰ পৰা তেওঁ নিৰ্বাচিত হৈছে। যদি দিগন্ত বৰুৱা সঁচাকেই কোচ ৰাজবংশীৰ লগ হয়, তেতিয়াহ'লে তেওঁ দ্বিতীয় এজন আৰু কোনো ব্যক্তিক চৰকাৰী মনোনীত সদস্য দিব নোৱাৰে। আৰু যদি দিগন্ত বৰুৱা ভুৱা, মানে তেখেতে নিজকে কোচ ৰাজবংশী বুলি কৈ পেলাই অবিচি বা ৰাজবংশীৰ প্ৰমাণ পত্ৰ লৈ পেলাই যদি যোৱা কাৰ্যনিৰ্বাহ মানে বিদেশী প্ৰশাসনত কাৰ্যনিৰ্বাহক সদস্য হৈছে, তেতিয়াহ'লে এইটো নিশ্চয় এটা দুৰ্ভাগ্যজনক কথা। তেনেকে হীৰাচৰণীয়া জনজাতি নোহোৱাৰ পিছত তেওঁ ভুৱা জনজাতিৰ প্ৰমাণ পত্ৰ লৈ দুবাৰকে সাংসদ হৈছিল। যদি দিগন্ত বৰুৱা সঁচা অৰ্থতেই কোচ জনগোষ্ঠীৰ লগ হয়, কোচ ৰাজবংশী হয়, তেতিয়াহ'লে হেমপ্ৰভা দেৱী বা আমাৰ বন্ধু পৰমেশ্বৰ ৰায় তেখেত দুগৰাকী চৰকাৰ মনোনীত সদস্য হ'ব নোৱাৰে। এইটোৱে মোৰ কথা। এতিয়া বাকী ৰাজ্য চৰকাৰখন আছে, আইনজ্ঞসকল আছে, ৰাজ্যপাল মহোদয়ৰ প্ৰশাসন আছে, বিদেশী প্ৰশাসন আছে, এই বিষয়টো চালি জাৰি চাব। কিন্তু মই এটাই অনুৰোধ কৰিম যে কোচ আৰু ৰাজবংশী যেতিয়ালৈকে আমি মানি নলওঁ, যে আমাকতো সুধিব লাগিব বা জনগোষ্ঠীৰ বিজ্ঞসকল সংগঠন আলোচনা কৰিব লাগিব যে আমি কোচ আৰু ৰাজবংশী আমি ডিফাৰেন্স কৰিব খুজিছো। আমি কোচ হিচাপে কিছু বিশেষজ্ঞ উজনি মানুহসকলক কোচ হিচাপে বা আমাৰ নামনি অসমৰ অভিযুক্ত গোৱালপাৰা জিলাৰ আমাৰ কোচ ৰাজবংশী হিচাপে আমি স্বীকৃতি দিব বিচাৰিছো। আপোনালোক কিবা আপত্তি কৰিব লগা আছে নে নাই, বা আপোনালোকে মানে নে নমানে, নিশ্চয় আলোচনা বিবেচনা হ'ব। আৰু তেতিয়া যদি নামনি অসম অভিযুক্ত গোৱালপাৰা জিলাৰ
বৰ্তমানৰ কোচ ৰাজনীতিসকলে যদি কয় বা মানি লয় যে আমাক ৰাজবংশী হিচাপে স্বীকৃতি দিয়ক, কাৰণ আমাৰ আপত্তি কৰিব লগা নাই, ৰাজবংশী হিচাপে আমাৰ এছটি প্লেনৰ মৰ্যাদা আমাৰ ক'ব লগা নাই। একেদৰে উজনি অসমৰ বা অসমৰ আন আন জিলাত থকা কোচ ৰাজবংশীসকলে যদি তেওঁলোকক কোচ হিচাপেহে স্বীকৃতি দিয়ে বা তেওঁলোকে এছটি ভি হিচাপে ভেলু হিচাপে দিয়ে, আৰু এই ক্ষেত্ৰতো আন্তৰ্জাতিক গোৱালপাৰা জিলাৰ বাহিৰৰ মানুহসকল যদি মানি লয়, মই ভাবো এই ক্ষেত্ৰত তেতিয়াহ'লে আমাৰ ক'ব লগা নাই, বিমত কৰিব। কিন্তু এই মুহূৰ্তত যিহেতু আইনগতভাৱে কোচ আৰু ৰাজবংশী ডিফাৰেঞ্চ কৰা নাই, দুটাই একেলগে আছে, সাঙুৰ খাই আছে, কোচ আৰু ৰাজবংশী একেলগে আছে, কোচ হিচাপে বা ৰাজবংশী হিচাপে পৃথকীকৰণ কৰা নাই। এই তেনেকুৱা ক্ষেত্ৰত যদি আজি কোচ হিচাপে আৰু ৰাজবংশী হিচাপে পৃথকীকৃত চৰকাৰী মনোনীত সদস্য দিয়ে, তেতিয়াহ'লে এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হ'ব পাৰে। কাৰণ জনজাতি সংগঠনবিলাকেতো ইতিমধ্যে বিৰোধিতা কৰিছে। আমাৰ এই বহুতে লগ কৰি আছে যে আমি আচলতে কোচ, বহুতে কৈছে নহয় কোচ ৰাজনীতি হ'ব লাগে। এতিয়া আকৌ যদি এই বস্তু এমেণ্ডমেণ্ট কৰিব লগা হয় যে নহয় আমি নামনি অসমৰ উত্তৰ গোৱালপাৰা জিলাৰ মানুহখিনিক ৰাজবংশী হিচাপে দিম, এই অঞ্চলৰ মানুহখিনিয়ে সেই কথাটো মানি ল'ব লাগিব। উজনি অসমৰ মানুহসকলে কোচ হিচাপে স্বীকৃতি দিব খোজে, তেওঁলোকে মানি ল'ব লাগিব। গতিকে এই মুহূৰ্তত পুনৰ আমি বিষয়টো আলোচনা কৰা নাই, আমাৰ মাজত একেলগে গ্ৰহণ কৰি হোৱা নাই। এই বস্তুটো সঠিক সিদ্ধান্ত নোলোৱা কৰি যদি এই ধৰণে ডিভিজন কৰা হয়, তেতিয়াহ'লে এই জনজাতিকৰণ প্ৰক্ৰিয়াটোত বাধাগ্ৰস্ত হ'ব। এতিয়া এই মুহূৰ্তত মই নিজেই, মই জানো মোৰ পূৰ্বপুৰুষসকল কোন আছিল কি আছিল এইটো মই জানো, কিন্তু মই এই মুহূৰ্তত মই ক'ব খোজা নাই। মোৰ ডিভিচি চালে দেখিব বা আমাৰ এই অঞ্চলৰ বিভিন্ন চিভিল ৰাজ্যৰ যিখিনি আমাৰ মূল সেউজীয়া প্ৰচাৰবিলাকে অলপ কোন পৰা কেনেকৈ আছিল বা এওঁলোকৰ প্ৰকৃত আইডেণ্টিটি কি, সেইটো আমি সকলোৱে জানো। এতিয়া এই কথাটোৱে মই ক'ব খুজিছো যে আমাৰ মাজত এটা সঠিক সিদ্ধান্ত নোহোৱাকে যদি এইটো কৰিব যায়, আকৌ এই ধৰণে যদি কোচ আৰু ৰাজবংশী হিচাপে ছেপাৰেশ্যন কৰা হয়, তেতিয়াহ'লে এই যে মন্ত্ৰীগোটে যিখন প্ৰতিবেদন দিছে, যিখন প্ৰতিবেদনৰ মানে প্ৰতিবেদনৰ আধাৰতেই উপযুক্ত জিলাৰ প্ৰশাসনসকলক এছটি প্লেন আৰু বাকীসকলক এছটি ভেলি ৱাই ভি দিব কৈছে। এই ক্ষেত্ৰত আকৌ হয়তো কোনোবাই হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ব পাৰে। এতিয়ালৈকেতো যিহেতু হোৱা নাই, 96ত এছটি হয়তো প্ৰশাসনিক হিচাপে দিছে, অসমৰ বিভিন্ন চৰকাৰৰ যিবিলাক প্ৰতিযোগিতা প্ৰশাসনিক হিচাপে দিছে, সেইবাবে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰীগোটেও প্ৰশাসনিক হিচাপে দিছে। এতিয়া আকৌ যদি কোচ আৰু ৰাজবংশী হয়, তেনে কোনসকল কোচ আইডেন্টি কৰিব লাগিব, কোনসকল কোচ আৰু কোনসকল ৰাজবংশী, এই কথাটো আছে। আৰু সেইকাৰণে মই আগৰ কিছুমান ভিডিঅ'ত মই কৈছিলো যে আমি আমাৰ পৰিপক্ক নেতাসকলে আলোচনা কৰিব লাগে, আৰু আন্দোলন কৰিব লাগিলে আন্দোলন নকৰি এছটি লাগে, ক্ষমতাবোৰ লাগে, ক'ত কেনেকৈ কি যুক্তিযুক্ত আছে, আমাৰ মানে সাংস্কৃতিক ৰাজনৈতিক অৰ্থনৈতিক আমাৰ ইতিহাস কি, এই কথাবিলাক আমি অধ্যয়ন কৰিব লাগে। অধ্যয়ন কৰাটো নিতান্ত প্ৰয়োজন আছে। আমি অকল আৱেগৰ বশৱৰ্তী হৈ কিছুমান কথা ক'লেই নহ'ব, গলৰ শিৰা ফুলাই ক'লেই নহ'ব। যুক্তি সহকাৰে আমাৰ কথাবিলাক আমি উপস্থাপন যদি কৰিব পাৰোঁ, আৰু আমাৰ সেই কথাবিলাকৰ যদি যুক্তিযুক্ততা আছে, তেতিয়াহ'লে মই ভাবোঁ কোনো শক্তি আমাৰ জনজাতিকৰণৰ প্ৰাপ্য মৰ্যাদাত বাধা দিব নোৱাৰে। সেইকাৰণে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিডিচি প্ৰশাসনৰ মুৰব্বী সংগ্ৰাম মহোদয়ক মই অনুৰোধ কৰোঁ যে আপোনালোকে এটা সঠিক সিদ্ধান্ত লওক, কাৰেকশ্যন কৰক, যে প্ৰশাসনিক হিচাপে আপোনালোকে চৰকাৰী মনোনীত সদস্য দিব, কোচ আৰু ৰাজবংশী হিচাপে দিব। কোচ আৰু ৰাজবংশী হিচাপে পৃথক দিব, তেতিয়াহ'লে জনজাতিকৰণৰ বেছি জটিলতা আকৌ আহিব পাৰে, কোনোবাই হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰি আইনৰ মেচত পহৰাই দিব পাৰে। গতিকে এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত যাতে আমি আইনৰ মেচত সোমাব লগা নহয়, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ বিডিচি চিফ সংগ্ৰাম মহোদয়ক অনুৰোধ কৰিছোঁ। আৰু এই গোটেই কথাবিলাক যুক্তি সহকাৰে ঐতিহাসিকভাৱে আমি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আমি তুলি ধৰিব লাগে। এইখিনিয়ে মই ফেচবুক লাইভৰ জৰিয়তে সেইবাবে বিডিচিত এগৰাকী কোচ আৰু এগৰাকী ৰাজবংশী হিচাপে চৰকাৰী মনোনীত সদস্য দিলে, এই মোৰ ব্যক্তিগত প্ৰতিক্ৰিয়া মই জনালো। আৰু পুনৰবাৰ কৈছো যে কৰ্মস্থ ৰায় মোৰ প্ৰতিক্ৰিয়া আছিল, তেখেত
কাৰ্যনিৰ্বাহক পাৰিষদ আছে, কাৰ্যকাল 5 বছৰ আছিল, যথেষ্ট অভিজ্ঞতা হৈছে, ৰাজনৈতিক নেতৃত্ব দিব পৰাকৈ ক্ষমতা আছে। আৰু তেখেতে অকল চৰকাৰৰ মনোনীত সদস্যই নহয়, তেখেতক কাৰ্যনিৰ্বাহক পাৰিষদ হিচাপে যদি মনোনীত কৰে, মই ব্যক্তিগতভাৱে আনন্দিত হম, ভাল পাম। আৰু আমাৰ যোৱা 20 বছৰ এজনৰ কাৰ্যনিৰ্বাহক সদস্য নাছিল, এইবাৰ তেখেত যদি পায়, তেখেত বিডিচিৰ 5খন জিলাৰ ৰাজবংশীৰ লগতে এই অঞ্চলৰ উন্নয়নৰ কাম কৰিব। হেমপ্ৰসাদ দেৱীলৈও মোৰ শুভেচ্ছা আছে, তেখেতেও ৰাজনৈতিকভাৱে অভিজ্ঞ, পূৰ্বে কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰী আছিল, সক্ৰিয় সদস্য আছিল, ব্যৱসায় বাণিজ্যৰ লগত তেখেত জড়িত, পৰিপক্ক অভিজ্ঞ, আৰু তেখেতে নিশ্চয় জনগোষ্ঠীৰ লগতে এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব পাৰি। ধন্যবাদ।